Audio Jungle. হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল পাৰ্থ NOX অফিচিয়েল চেনেলটোলৈ আপোনালোকক মই সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভাবিলোঁ আকৌ আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াই দিওঁ আৰু আপোনালোকৰ মৰম পাই বহুত ভাল লাগিছে, বহুত ছাপোৰ্ট কৰিছে আপোনালোকে আৰু যাতে মোক এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যায়। আজি তাকে কিনো ভিডিঅ' বনাম কিনো ভিডিঅ' নবনামকৈ ভাবিলোঁ, তথাপিও মানে এটা মানে মনলৈ আহিলে আৰু এনেকুৱা এটা মানে কনচেপ্টত যদি মই যদি ভিডিঅ' বনাওঁ সকলোৱে হেল্প হ'ব। তো ফ্ৰেণ্ডসকল, তোমালোকে যদি মই এনেকৈ ছাপোৰ্ট কৰি থাকা তেতিয়াহে মই মানে নতুন নতুন ভিডিঅ' বনাই দিবলৈ বনাবলৈ সাহস পাম আৰু ভালকৈ কথা চথা ক'বলৈ নাজানো, তথাপি চেষ্টা কৰিছোঁ আৰু এনেকুৱা এক্সপিৰিয়েঞ্চ নাই মানে বনোৱা ভিডিঅ' আগত। আৰু ফ্ৰেণ্ডসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, তোমালোকৰ সকলোৰে ভাল আৰু মোৰ ভিডিঅ'বোৰ যিসকলে চাই আছে মই আপোনালোকক কওঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিশ্চয়কৈ কাষতে থকা বেলন বটনটো প্ৰেছ কৰি পেলাই অল কৰি ল'ব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে মই তেওঁলোকক কওঁ যে তোমালোকে মোৰ ভিডিঅ'বোৰ একদম সম্পূৰ্ণকৈ চাবা, ক'তো স্কিপ নকৰাকৈ চাবা। স্কিপ কৰিলে একো বুজি নাপাবা আৰু মই কিছু কথা তোমালোকক কমকৈ ভাবিলোঁ, নহ'লে বৰ বেছি দেৰি এটা নকওঁ, তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ক'তো স্কিপ নকৰিব আৰু আকৌ পুনৰবাৰ কৰিছোঁ, তেতিয়াহে বুজি পাব ভিডিঅ'টোৰ মূল কথাবিলাক। তো তেনেহ'লে ব'লক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ, ব'লক। আজিকালি সকলোৱে জানে, প্ৰায় লোকে জানে আৰু মোৰ সমবয়সীয়াল ল'ৰাসকলেও জানে আৰু ছোৱালীবিলাকেও জানিব পাৰে যে এখন বিয়া পাতিবলৈ হ'লে উপযুক্ত বয়স কিমান হ'ব লাগে। আৰু যদি উপযুক্ত বয়স নহয়, যদি থানাত যদি ধৰা তোমাৰ ওপৰত যদি এখন কেছ ফাইল কৰি দিয়ে, কিন্তু সেইখন কেছ বহুত ডাঙৰ হৈ যায়, মই কৈ যাওঁ মেইন পইণ্টলৈ আহোঁ। কথাটো হৈছে কি, এতিয়া ৰুলৰ মতে হ'ব লাগে ছোৱালীজনীৰ বয়স 18+ আৰু ল'ৰাটোৰ হ'ব লাগে 21+। তেতিয়া ধৰা এখন বিবাহ হ'ব পাৰে ল'ৰা ছোৱালীৰ মাজত। আৰু যদি ছোৱালীজনীৰ যদি বয়স যদি 18+তকৈ কম হয়, তেনেহ'লে যদি সিহঁতৰ ছোৱালীজনীৰ ঘৰৰ পৰা যদি ল'ৰাজনৰ ওপৰত যদি থানাত গৈ পেলানি, আৰক্ষী চকীত গৈ পেলানি ল'ৰাজনৰ ওপৰত যদি কেছ দি দিয়ে, তেন্তে তেওঁৰ ওপৰত পক্সো লাগি যাব পাৰে আৰু বহুতো ধাৰা আছে। এনেকুৱা ধাৰা যদি লাগি যায় তেনেহ'লে ল'ৰাজনৰ হয়তো জিন্দাগীভৰ সি জেলত থাকিব লাগিব আৰু নহ'লেও কম হ'লেও 10 বছৰ দিন নহয় কাল, 10 বছৰ কাললৈকে তেওঁ জেলৰ ভাত খাই থাকিব লাগিব। আৰু সেই তেনেকুৱা ভুল কৰিবলৈ যাওঁতে আমি ভাবি নাপাওঁ যে খালি আমি কেনেকৈ মিলন হ'ব পাৰোঁ, কি কৰিব পাৰোঁ, খালি আমি এইবিলাকে আমি জানো আৰু মনলৈ আহে, কিন্তু আমি এইবিলাক ভুল কাম কৰি থাকোঁ। এইবিলাক কামৰ পৰা সদায় আমি আঁতৰত থাকিব লাগে। আৰু উপযুক্ত বয়স হ'লেতো এনেওতো বিয়াত বহিবই লাগিব, কোনো মানুহ ৰৈ নাথাকে এনেকৈ বিয়া নপতাকৈ। আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ ভাবিলোঁ, আজিকালি এইখন পৃথিৱীত হৈছে কি, মানুহে মানুহৰ প্ৰতি অকণমানো মৰম চেনেহ নথকা হৈছে, কাৰো উন্নতি দেখিব নোৱাৰা হৈছে। ঠিক তেনেকুৱা ধৰা তুমি কিবা এটা উন্নতি কৰি গৈ আছা, তোমাৰ পিছত লাগি গৈ আছে বেয়া মানুহ, ঠিক তেনেকুৱা হৈ গৈ আছে। এইটো নাভাবে যে মই কি কৰি গৈ আছোঁ, বেয়া কাম এটা কৰিবলৈ যাওঁতে নাভাবে যে মই এইটো কাম কৰিব গৈছোঁ, এইটো কিবা ভুল হ'বই নেকি। সেইবিলাক ভয় কিবা নাই সিহঁতৰ, খালি ইয়াক কেনেকৈ তললৈ নমাব পাৰোঁ, খালি সেইটোতহে লাগি থাকে। এইবিলাক কৰিবলৈ যাওঁতে মানুহে 10 বাৰ ভাবিব লাগে। মানুহবিলাকে আজি কাকো মাৰিবলৈও ভয় নকৰে, কাকো কাটিবলৈও ভয় নকৰে আৰু নিজে মৰিবলৈও ভয় নকৰে। ঠিক তেনেকুৱা টাইপৰ আজিকালি মানুহবিলাক হৈ গৈছে। আৰু এইখিনিতে আৰু এটা কথা কওঁ ভাবিলোঁ, ধৰা ইম্পৰ্টেণ্ট কথাই ক'ম। কথাটো হৈছে কি, ধৰা তুমি কোনোবা এডোখৰ জেগাত গৈ আছা, নিজান জেগা, তাত কোনো মানুহ চানুহ নাই, বা যি জেগাই নহওক, নিজান বুলিয়ে নহয়, যি জেগা নহওক তুমি গৈ আছা, কোনোবা তোমাক ডকাইতে পাই গৈছে, তোমাক লুটপাট কৰিব বিচাৰিছে, বা তোমাক মাৰপিট কৰিছে, বা তোমাক অপহৰণ কৰি লৈ যাব বিচাৰিছে। তেতিয়া তোমালোকে কৰিবা কি, লগালগ তোমালোকে 100 নম্বৰত কল কৰি পেলাই আৰক্ষীক তোমালোকে তৎক্ষণাত জনাব লাগে আৰু জনাবা। আৰু যিকোনো আৰক্ষী চকীৰ পৰা তোমাক হেল্প কৰিবলৈ আৰক্ষী আহিব। আৰু এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ, তেতিয়া তোমালোকে কি কৰিবা, তোমালোকৰ হাতত যদি মোবাইল থাকে তেনেহ'লে তোমালোকে ভিডিঅ' কৰিবা। আৰু এটা প্ৰুফটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, মেইন প্ৰুফ। আজিকালি আৰু এটা কথা খুব মন কৰিবলগীয়া, কথাটো হৈছে কি, আজিকালিও দেখা যায় যে কিছুমান মাইকী মতাৰ মাজত ধৰা বিয়া পতাৰ পিছত বিভিন্ন ধৰণৰ
মানে হাই কাজিৰা নুবুজিৰ মাজত আৰু ইজনে সিজনে নুবুজে নকৰে, সেই তেনেকুৱা ক্ষেত্ৰত মতা মাইকীৰ মাজত কাজিয়া সৃষ্টি হয়। আৰু কিছুমানে কয়ও যে মই তোমাক সিটোহে কৰি দিম, মাৰিম কৰিম, মাৰি পেলাম বা কিবা কৰিম, এনেকুৱা ধৰা ভাবুকি দিয়ে, মাইকীজনীয়ে হওক বা মতাটোৱে হওক। যদি তোমাৰ ওপৰত যদি তেনেকুৱা ধৰণৰ মতাটোৱে বা মাইকীজনীয়ে তোমাৰ ওপৰত যদি কয়, তেনেহ'লে তুমি কৰিবা কি, লগালগ তুমি ৰৈ নাথাকিবা আৰু গৈ পেলানি আৰক্ষী চকীত গৈ পেলানি তুমি তেওঁৰ ওপৰত এখন এজাহাৰ দিবা। এজাহাৰ মানে কিনো আৰু, আজিকালি এজাহাৰ বুলি নহয়, ডাইৰেক্ট কেচেই লাগি যায়। এজাহাৰটো নাই আজিকালি, তেনেকুৱা হৈছে আৰু ডাইৰেক্ট কেচেই লাগি যাব। আৰু সেই কেছৰ মতে তেওঁৰ ওপৰত যি ধাৰা লাগিবলগীয়া আছে সেই ধাৰা লাগি যাব। আৰু আৰক্ষীয়ে কি ব্যৱস্থা কৰিব লাগে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব আৰক্ষীয়ে। চ' ভিডিঅ'টো আৰু বৰ এটা বেছি নবহলাওঁ, ইমানখিনিতে আৰু সামৰণি মাৰি দিওঁকৈ ভাবিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে আগত ক'লৈ আৰু কি কৰি দিব লাগে কৰি দিব। আৰু সকলোৱে ছেফটি হৈ থাকক, ভালে থাকক, আৰু দিনবোৰ যাতে সকলোৰে ভালকৈ যায়, মই তাকে আপোনালোকক আশীৰ্বাদ দিছোঁ। আপোনালোকৰো ভালে যাওক আৰু মোকো আপোনালোকে আশীৰ্বাদ কৰিব, মোৰ লাইফটো যাতে ভালে কুশলে চলি যায়। বহুত দুখ আৰু কি ক'ম, মোৰো একে সকলোৰে একে, বহুত দুখৰ মাজতে দিনবোৰ কটাই আছোঁ। তথাপিও আৰু এনেকৈয়ে সকলোৰে হেল্পৰ কাৰণে এটা ভিডিঅ'ৰ যোগেদি চবকে হেল্প কৰিবলৈ মানে ভাবিলোঁ। মোৰ এজন ফ্ৰেণ্ড আছে বসন্ত বুলি কোৱা, তেখেতৰ ইউটিউব চেনেল এটা আছে, আৰু তেখেতক আপোনালোকেও হেল্প কৰিব, মই তলতে দি দিছোঁ ইউটিউব চেনেলৰ নামটো। আপোনালোকে তাত গৈ পেলানি তেওঁক হেল্প কৰক, সহায় কৰক। আৰু সিও বহুত ভাল ভিডিঅ' বনাই থাকে, ৰোষ্ট ভিডিঅ' বনায়, ব্লগ ভিডিঅ' বনায়, তেনেকৈ বনাই থাকে। আপোনালোকে মোক যিমান মৰম কৰিছে তেখেতকো, অৰ্থাৎ তেওঁকো আপোনালোকে তেনেকৈ মৰম কৰিব বুলি মোৰ ফালৰ পৰা মই জনালোঁ আপোনালোকক, যাতে আৰু মৰম চেনেহ কৰে। ত' ইমানে ভিডিঅ'টো। জয় আই অসম, সকলোৱে ভালে থাকা।